নমস্কাৰ বন্ধুসকল, মোৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আহি গ'লোঁ ইউটিউবত আপোনালোকৰ মাজলৈ। আপোনালোকে মোক আদৰি ল'ব বুলি আশা কৰিলোঁ আৰু মোৰ এই প্ৰথমটো ভিডিঅ'ত আপোনালোকে মৰম যাচিব বুলি মই আশা কৰিলোঁ। স্বাগত नहीं करो क्या हमारा? स्वागत तो करो हमारा। स्वैग से करेंगे सबका स्वागत। আজি মই কোনো এটা স্পেচিয়েল ব্লগ লৈ অহা নাই, আপোনালোকক ইন্ট্ৰ দিবলৈ আহিছোঁ, মানে মোৰ ভিডিঅ'টোৰ বিষয়ে জনাবলৈ আহিছোঁ। চ' আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব। আজিৰ পৰা ভিডিঅ' মই ষ্টাৰ্ট দিলোঁ আৰু নতুনকৈ ইউটিউব খুলিছোঁ। আপোনালোকৰ মাজলৈ আহিবলৈ আপোনালোকে মৰম যাচিব বুলি আশা থাকিল। আমি এতিয়া নেট বিচাৰি আহি পথাৰ পালোহি। আমাৰ ঘৰত একদমেই নেট নাপায়। আমি কিয় আহিছোঁ জানে যে গাইছ, আমি ফ্ৰী ফায়াৰ ডাউনলোড দিবলৈ আহিছোঁ। ফ্ৰী ফায়াৰ আমি আজি ফ্ৰী ফায়াৰ খেলিম, বলক ডাউনলোড দিম। ইয়াত মজা বতাহ আহি আছে, কি ধুনীয়া ভিউ চাওক, একদম মজা ভিউ। গাইছ ভিউ চাব, ভিউজ আহি গৈছে গাইছ, ভিউজ আহি গৈছে। কি মজা এটা ভিউ, কি মজা। তাৰ আগত এই দুটা নিকাম্মা যাই আছে, কি মজা এটা ভিউ আহিছে চাওক। এইখন গাইছ, সেইখন গোপাল থান গাইছ, মই জুম কৰি দিছোঁ। তাত আমি বৰ্তমান যাম, এতিয়া যাই আছোঁ। এই দুটা নিকাম্মা আগে মই পাছে বলক আমি গোপাল থানলৈ। মোক এৰি থৈ যায় গাইছ সিহঁতে। ছয়টা চলি খেলে কেনে কাষ্টৰ ল'ব পাৰি ইমান ধেমালি নহয়। কেৱল মুখত গাইছ ফ্ৰী ফায়াৰৰ কথা বাছ ফ্ৰী ফায়াৰ। একেটা চিফ ফ্ৰী ফায়াৰৰ পাগল। ফ্ৰী ফায়াৰ মেইন নাই, ফ্ৰী ফায়াৰ মেইন গাইছ সিহঁতৰ কাৰণে, আৰু মোৰ কাৰণে আজিৰ পৰা ব্লগ মেইন। কি কয় গাইছ, হয়নে? গোপাল থান গাইছ পাই গ'লোঁ। চাওক কি সুন্দৰ পৰিৱেশ, অনলি ফৰ গ্ৰীণ। ইংলিছ বিয়াতে খাৰাপ। আমি আহি পাই গ'লোঁ। এইখন গেট, এইখন মেইন গেট নহয় গাইছ, মেইন গেট বনাই আছে এতিয়া বৰ্তমানলৈকে এইখনে, বাট বনাই আছে আৰু এইখন হৈছে মেইন গেট। এইখন মেইন গেট বনাই আছে, চাই লওক। কি সুন্দৰ পৰিৱেশ চাওক। বলক গাইছ, এই ভৰিখন ভৰি ধুই আমি মন্দিৰত সোমাই যাওঁ, বলক। কি সুন্দৰ আহঁতৰ গাছ চাওক গাইছ। এটা সুন্দৰ ভিউ। ইয়াত চাব এটা বস্তু আছে গাইছ, বকুল হয় এইবিলাক। বকুল, বহুত কেইডাল বকুল আছে, আৰু এইডাল একদমেই আমি গম নোপোৱা, মানে বহুতেই পুৰণি গছ, আমি তেতিয়া জন্মই হোৱা নাই। বলক ভৰিখন ধুই লওঁ। ফ্ৰী ফায়াৰ লাভাৰ গাইছ, চপৰা চাওক, একদম চাইনিজ মাল, কিন্তু চাইনিজ নহয় গাইছ, খাটি অসমীয়া। জয় অসম, ডাঙৰকে কওঁ, জয় ফ্ৰী ফায়াৰ, জয় অসম। বলক গাইছ, আমি এতিয়া এই মন্দিৰটোৰ এটা চিনেমেটিক শ্বট চাই লওঁ, বলক চিনেমেটিক শ্বট।
গাইছ আজিলৈ ভিডিঅ'টো ইমানেই আছিল ইয়াৰ পৰা আৰু বেলেগ একো নেদেখক কাৰণ আজি প্ৰথম ভিডিঅ' বুলি আৰু সেই এটা কিবা এটা দিলোঁ আৰু পাছলৈ আপোনালোকে ভাল ভাল ভিডিঅ' পাব মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব মই কমেণ্ট চমেণ্ট কৰিবলৈ নকওঁ আৰু আজি প্ৰথম ভিডিঅ' বাট ছাবস্ক্ৰাইব কৰি থৈ দিব ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকে ভাল ভাল মই ভিডিঅ' দিলে আপোনালোকে নিশ্চয় পাব নটিফিকেশ্যন অন কৰি থৈ দিব তাৰপিছত ভিডিঅ' পাই যাব চাই থাকক মোৰ ভিডিঅ' আদি ব্লগছ বলক আজিলৈ বাই বাই পিছত আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই